Hello everyone, good morning. আজি হৈছে 19 তাৰিখ। আজি আমি এফালে যাম মানে আজি আমাৰ এনাই বছৰিকা। আজি আমি এনাইহঁতৰ ঘৰলৈ যাম। আজি দুবছৰ হ'ব আজি বছৰিকা পাতিব লৈছে আৰু কোন আহিছে আৰু কিনো খাম কি কৰিম আৰু সকলোবোৰ দেখাম বাৰু আৰু ভিডিঅ'টো অকমানো স্কিপ নকৰাকৈ সকলোবোৰ চাব, তেতিয়াহে আচল মজাটো পাব আৰু কি কৰোঁ কি নাই। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। আৰু আমাৰ এনাইহঁতৰ ঘৰনো ক'ত চব দেখুৱাম আৰু কোন যাওঁ আৰু কোনো আহিছে আলহী আৰু কেনেকৈনো নিয়ম নীতিবিলাক কৰে সকলোবোৰ দেখাম, চাই যাব অকণমানো স্কিপ নকৰাকৈ। এনাই বছৰিকা আজি বছৰিকাত এনাই ওচৰতে আমি ধূপ চুপ জ্বলাই আহিলোঁ আৰু সকলোৱে মিলি চাই থাকিব আৰু কি কৰোঁ। ধূপ চুপ জ্বলাই ল'লোঁ, চবেই জ্বলাই আছে। প্ৰসাদ চব যোগাৰ কৰি থৈছে। তাৰপিছত খোৱাই নাই এতিয়া এইফালে চাহ তাহ বনাই আছোঁ। এইফালে আমাৰ মামী হয়, এইফালে আমাৰ মাহী, এয়া আমাৰ এনাই ভনীয়েক। কাম কৰিছা নেকি কি কাম কৰিছা? কাম কৰি থাকা দেই। শাক কাটিছা? অকমানি কেইজনী কি কৰিছানো? হাই কৈ দিয়া, হাই ভালনে কৈ দিয়া আকৌ। আৰু নামটো কৈ দিয়া। জেনি ফুকন। আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া আকৌ। ভিডিঅ' চাব বুলি কৈ দিয়া। বাই বাই। চাহ ঠিক কৰি আছোঁ ভকতক দিবলৈ। এইফালে আমাৰ ডাঙৰ মাহী দেখিছে, ইয়াৰ চাহ দি আছে, একদম কাটি আছে চবেই। চবেই একদম কাম কৰি আছে, দেখিছে। ইয়াৰ চাহ দিছে গোটেই সকামৰ কাৰণে। ইমান ধুনীয়াকৈ চাহ দিছে। এতিয়া গোটেই একদম খোৱা হৈ গৈছে। বৌয়েগে এখনো চবকে দেখাই দিছোঁ। এইফালে মাহ প্ৰসাদ মানে আয়োজন কৰি আছে আৰু ধুনীয়াকৈ সকলোবোৰ। চব কিমান ধুনীয়া শাক চাক বনাই দিছে। গোটেই হেৰি হ'ল, মোৰ দেৰি হৈছে, স্কপ কৰি দিছোঁ মানে, বেয়া নাপাব। খাব নাপায়। আমি আহি আছোঁ বাগান চাবলৈ। এয়া সকলোবোৰ কমলা খাই আছোঁ, বগৰী খাই আছোঁ। সকাম খাবলৈ আহিছোঁ এনাইহঁতৰ ঘৰত। এতিয়া বাগানখন অকণমান ফুৰি লওঁ বুলি ভাবিছোঁ আৰু
মানে ফটো কেইকপিমানো মাৰি লওঁ আৰু সকলোৱে ভিডিঅ'টো চাব ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকো ভিডিঅ'টো চাই থাকিব কৰি দিব মানে 30 কৰি দিব আৰু বহুত ভাল লাগিব ভিডিঅ'টো চাব বুলি কওঁ আকৌ ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিব বহুত কৰিব দেই সোনকালে কৰি দিব আৰু এতিয়া আমি ফটো মাৰি লওঁ চাই থাকিব ধুনীয়া ধুনীয়া ফটো দি থাকিম সকলো চাই থাকক কি দেখাব পাৰোঁ এয়া দেখিছে নাই ধুনীয়া ধুনীয়া বাগান আছে গোটেই আমি এতিয়া পানী পিনে গৈ আছো আৰু বহুত আমি এতিয়া ৰীল বনাবলৈ ধুনীয়া ধুনীয়া গৈ আছো এয়া বহুত ভাল লাগিব এতিয়া কিমান মজা লাগিছে আজি তেলে বলক চাই থাকক ভিডিঅ' বনাই মেলি হৈ গ'ল চবৰে ৰীল চিল চবৰে অকণমানিজনীকো বনালোঁ এইকো বনালোঁ আৰু ধুনীয়া ধুনীয়া ৰীল সদায় চবে চাব আৰু সকলোৱে ইনষ্টাগ্ৰামত গৈ আৰু এয়া পৰিৱেশখন দেখাই দিছে আমাৰ পিংকু বাই বাগানৰ মাজত এয়া ভাল লাগিলে কমেণ্ট কৰি দিব দেই 50 লাগে আৰু বহুত আশা কৰি আছো পাৰ্টি খাবলৈ 50কে হ'ব লাগে ন ভাল লাগিছে সকলোৱে ভিডিঅ'বোৰ চাব কৈ দিয়া আকৌ ভিডিঅ'বোৰ চাব বুলি কৈ দিয়া আকৌ চাব যদি ভাল লাগিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আমিও আছো বুলি ভিডিঅ'ত কৈ দিয়া আমিও আছো ভিডিঅ'ত আৰু যিমান পাৰো সন্মান দি যাম আশীৰ্বাদো দিম তাইহে দিব মোক আশীৰ্বাদ কৰিব বুলি কওঁ আশীৰ্বাদ কৰিব আৰু ইমান ভালকে জানো মই আমাৰ অকণমানি কৈ দিয়া কিবা এটা হাই হাই তোমালোকৰ ঘৰ ক'ত কৈ দিয়া আকৌ মই গোলাঘাটৰ কৈ দিয়া আকৌ গোলাঘাটৰ কোনোবাই চাই যদি কমেণ্ট কৰিব বুলি কৈ দিয়া আকৌ সকলোৱে চাব দেই এয়া পানী আহি গ'ল আকৌ বন্ধ হৈ গৈছিলে আমি ৰীল বনাই আছিলোঁ ধুনীয়া ধুনীয়াকৈ এয়া পানী পৰি দিছে ধুনীয়াকৈ কি ধুনীয়া সেউজীয়া সেউজীয়া অকল সেউজীয়া ইয়াত আহিলে অকল সেউজীয়া পৰিৱেশে পাব আৰু এয়া প্ৰসাদ খাই আছোঁ আমি এয়া বতাই আছে জিজি মামা মাও খাই আছে নোখোৱা নিজে খাবা আমি ভাত খাব লৈছোঁ এয়া মাহী এইফালে মাহী কি টেনচন একেবাৰে টেনচন নাহি রে বাপা মাইনক মাৰিছে হাই কৈ দিয়া হাই ফ্ৰেন্স কৈ দিয়া আজি মানে হাঁহা দি হাই ফ্ৰেন্স কৈ দিয়া মানে এতিয়া আমি যাবলৈ ওলাই লৈছোঁ আৰু ঘৰলৈ সকাম চকাম খাই মেলি আজৰি এতিয়া মানুহ চানুহ চব গ'লে আৰু আমি যাব লাগে চব আলহী এইফালে ৰেডি হৈ লৈছোঁ চব গোলাঘাট বৰুৱা চাংমাই আমি বৰুৱা চাংমাই মানুহ আমি বৰুৱা চাংমাই নামি যাম আৰু কোন আছোঁ আমি ওলাই লৈছোঁ আৰু চব আৰু সকলোৱে ভিডিঅ'টো চাব সোনকালে দিম বাৰু আৰু কেনেকুৱা পাই ক'ব আজি আমাৰ এনাই মানে বছৰিকা হয় বছৰিকাতনো কেনেকৈ কি কৰিলোঁ মানে আৰু আমাৰ মাহী মহা চব আহিছে সকলোবোৰ আৰু দেখাইছোঁৱে আৰু সকলোৱে চাব আৰু ভিডিঅ'টো মৰম দিব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব সিমানে আৰু চাই থাকিব ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ আমি ধুনীয়া ধুনীয়া ফটোও মাৰিলোঁ ৰীলো বনালোঁ বাগানত কৈছিলোঁৱে আপোনালোকক আৰু দিম বাৰু